নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি স্বাগতম জনাইছোঁ আৰ জে কটকী ইউটিউব চেনেললৈ। তো আজি ভিডিঅ'টো চাই থাকক, ক'ত যাম কি কৰিম, তো আৰম্ভ কৰোঁ আহক। এই ৰ'ব মইনা এটা দোকানত এটা পাণ খাই লওঁ। তো পাণ খাই লৈ পেলাই আমি আৰম্ভ কৰিম আৰু দুইজনে। বৰ্তমান আহি পাইছোঁ আমি বিশ্বনাথ চাৰিআলি। গোটেই জাম লাগি আছে, দেখিছে আপোনালোকে, চাওক এয়া বিশ্বনাথ চাৰিআলি গোটেই জাম হৈ আছে। তো আমি যাবলৈ আৰম্ভ কৰিম এতিয়া। তো যিহেতু জাম লাগি আছে, আমি স্কুটি লৈ আহিছোঁ, তো সেইটো কাৰণে আমি যাবৰ কাৰণে অকণমান সহজ হৈছে। তো আমি কাটি কুটি হ'লেও মাজে মাজে গৈ আছোঁ। ব'লক চাই গৈ থাকোঁ ভিডিঅ'টো। আহি পাই গ'লোঁ আমি চতিয়াত। তো যাব লাগিছিলে আচলতে ওপৰ ৰাস্তাটো গোটেই জাম আছিলে। দেখি তলৰ ৰাস্তাটো সুবিধা হ'ব বুলি আহিলোঁ, কিন্তু এয়া অসুবিধাত পৰি গ'লোঁ আমি। বিশ্বকৰ্মাক চিন্তি আমাৰখন লগাওক। খালি বোকা লাগিলে বোলো। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে আমি ক'ত যাম কি কৰিম চাই থাকোঁ। আমি আচলতে আহি আছিলোঁ নাহশংকৰ। তো আহি পালেহি বৰ্তমান নাহশংকৰ ৰাস্তাটো। তো এইফালেদি যাব লাগিব নাহশংকৰলৈ। ইয়াত এখন নাহশংকৰ গেট আছিলে, মানে এখন ভাঙি পেলালে। এই গছবিলাক যে মানে আগতে কোৱা শুনিছিলোঁ বোলে কাছ যিমানটা মৰিছে, মানে এই কাছ হেৰি কৰি পেলাই ৰোৱা গছ বুলি কোৱা হৈছে, মানে গম পাইছেনে? আম গছখিনি। আৰু এটা মৈদাম এটা আছিলে ইয়াত, এই যিটো মোহন নামৰ এটা কাছ আছিলে। এই কাছটো এই ওখ জেগাটো যে দেখিছে যে, এইটোৱে মানে মোহনৰ নামৰ হেৰি মৈদামটো। সকলো দোকান খোলা নাই যদি দুই এখন খোলা আছে। ইয়াৰ পৰা আপোনালোকে চাকি তাকি লৈ যাব পাৰিব তো মন্দিৰৰ ভিতৰলৈ। এইখন হৈছে মেইন গেটখন। তো আমি ভিতৰলৈ সোমাই যাম ব'লক। একদম নিজান হৈ আছে, খালি ৰাজহাঁহৰ গোটেই মাত। আচলতে প্ৰথমতে আমি মন্দিৰ দৰ্শন কৰিব লাগিছিলে, যিহেতু বন্ধ হৈ আছে। এতিয়া আমি প্ৰথমতে কাছ চাবলৈ চাম। 5,000 থাকি অধিক কাছ আছে ইয়াত, চাব পাৰিব। এয়া মানুহ ইমান নাই যদিও দুই এজন আছে, যিহেতু এতিয়া লকডাউনৰ কাৰণে মানুহ ইমান নাই। এয়া দেখিছে গোটেই কাছ উঠি আহিছে ওপৰলৈ, খাবলৈ দিয়া বস্তুবিলাক খাই আছে। এয়া চব বহুত ডাঙৰ কাছ আছে। 5,000 থাকি বেছি আছে, এতিয়া অকণমান কমিছে, আগতে আৰু আছিলে। সৰু ডাঙৰ সকলো মিক্স কৰি পেলাই ইয়াত বহুতো কাছ আছে, দেখিছে আপোনালোকে। খাদ্য দিয়া হৈছে। এতিয়া পুখুৰীটো অকণমান লেতেৰা হৈছে, কাৰণ লেতেৰা মানে কি, কাছক যিহেতু খানা দিয়া হয়, খাদ্যবিলাক যেতিয়া পেলাই দিয়া হয় বিস্কুটবিলাক, তো পানীটো এতিয়া অকণমান লেতেৰা হৈ গৈছে। সেইটো কাৰণে অকণমান কিবা বেমাৰো লাগিছে কাছবিলাকৰ। আচলতে কাছবিলাকৰ ঘাঁহ লাগি গৈছে, যিহেতু খাবলৈ দিওঁতে ইটোৱে সিটো গা ওপৰত উঠি যায় ন, নখবিলাক লাগি ঘাঁহ লাগি গৈছে। সেইটো ইয়ালৈ আহিলে এটা নিয়ম আছে যে কাছক বিস্কুট দিয়ে। আমিও ঠিক তেনেধৰণে কাছৰ কাৰণে বিস্কুট লৈ আহিলোঁ। এয়া চাৰিও কিনাৰটো গোটেই ৰ'দ পৰি আছে, সেইটো কাৰণে আমি গছৰ ছাঁয়েদি দিবলৈ আহিছোঁ। খাবৰ কাৰণে গোটেই কাছবিলাক ওচৰ চাপি আহে। তো দিয়া দেখিলে মানে ইয়াৰ ওপৰলৈ উঠি আহিছে, দেখিছে আপোনালোকে কাছবিলাক। আঁতৰত অকণমান দি দিব লাগে।
Tuh bang, ini bis bedeti. পলাই যায় যে এতিয়া বৰ্তমান যিটো কাছ ডাঙৰ আছে ইয়াৰ দেখিছে ঘাঁহ লাগি গৈছে, তাৰ ডিঙিত গোটেই ঘাঁহ লাগি গৈছে। এইটো হৈছে জিৰণি লোৱা ঘৰ। এইটো কাছটো ওপৰলৈ উঠি আহিছে মানে। কণী পাৰিবলৈ হৈছে। এইকণ জেগাতে চাকি বাতি জ্বলোৱা হয়। তো ইয়াৰ ভিতৰ ভাগত মেইন যিটো গম্ভৰ আছে, সেই গম্ভৰটো আছে। এইটো হৈছে বিবাহ ভৱন, নতুনকৈ বনাইছে এতিয়া, আৰু এইখন ৰেষ্টুৰেণ্ট। ভিতৰৰ যিটো দৃশ্য সেইটো সম্ভৱ আমি এতিয়া ভালকৈ দেখাব নোৱাৰিম, কাৰণ বন্ধ কৰি ৰাখিছে। তো আমি বাহিৰ ফালৰ পৰাই দেখাবলৈ অকণমান যত্ন কৰিম। ৰেষ্টুৰেণ্টখন খোলা হ'লে যাব পাৰিলে। আপোনাৰ শিৱৰ নাভি পৰিছিলে বুলি কোৱা হয় আগতে, কথিত কথা মানে। তো সেইটো কাৰণে শংকৰ বুলি আচলতে লিখিত ভাৱত এইটো তেনেকুৱা কোনো হেৰি নাই। এই 2য় শতাব্দীত নে কেতিয়া তেনেকুৱা মানে বনোৱা হৈছে। আগতে কিমান পাইছে? আগতে মই দুবাৰো নাহিছোঁ। আগতে আপোনাৰ এনেকুৱা ছাইডত সাপ চাপবিলাক আছিলে, ধৰক অজগৰ সাপ, ভালুক চালুক। আগতে ইয়াত এইখনত আগতে মানে ঘৰ আছিলে। এতিয়া ধৰক ইয়াত বান্দৰ চান্দৰ আছিলে, বান্দৰ এই আছিলে। শুনিছিলা নে দেখিছিলা? নহয়, মই আহি দেখিছোঁ। তেতিয়া দেখিছোঁ। মই যেতিয়া মানে ধৰক 2005-06 মানত আহিছোঁ নেকি, তেতিয়া মানে ইয়াত আপোনাৰ হেৰি আছে, বান্দৰ ধেৰ আছিলে। অজগৰ সাপটো দেখিছোঁ। ভালুক চালুক সেইখিনিহে দেখা আছিলে বুলি কৈছে। ভালুক আছিলে বোলে। বান্দৰখিনি ক'ত গ'ল? বান্দৰখিনি নাই এতিয়া। আগতে এই এনেকুৱাত আছিলে ঘৰ মানে। এইডোখৰত এটা মানে এই আপুনি খাবৰ কাৰণে আগতে মানে ধৰক দিয়ে ন, বান্দৰবিলাক আহি পেলাই। বান্দৰ ধেৰ আছিলে, এতিয়া একোৱেই নাইকিয়া, অকল কাছকেইটা আছে। কাছ আৰু ৰাজ আগতে সেইখিনি বস্তু আছিলে বাৰু। এতিয়া কিবা নতুন আহিছে? নতুনত্বটো এতিয়া একো নাই। নতুনত্ব বুলি ক'লে আপোনাৰ এই বিবাহ ভৱনটোৱে হৈছে আৰু বিয়া মানে ইয়াতে আপুনি বিয়া আৰু অতিথি যদি নেক্সট টাইম বিয়া ইয়াতে আহিব, তোমাৰ বিয়াখন ইয়াতে আৰু সেইটোলৈ বহুত আছে আৰু বিয়াখন হ'ব আৰু কেতিয়াবা। ইয়াত প্ৰসাদবিলাক দিম, প্ৰসাদ চসাদ ইয়াতে দিয়ে। প্ৰসাদ ঘৰ এবাৰ পিছফালৰ পৰা আমি দেখা পাইছোঁ এয়া মন্দিৰ ভাগ। যিটো দেখিছে ন, মানে কোৱা শুনিছোঁ আৰু যেতিয়া মই মানে হেৰি কৰিছিলোঁ ন সৰুতেনে, তেতিয়া মানে এইফালে বোলে যিটো মোহন নামৰ কাছৰটো এইফালে গৈ সি তাত যিটো গম্ভৰ আছে বুলি যে কৈছে ভিতৰত, সেই তাত মানে ওলাইগৈ বোলে। সেই সিখন দৰ্জা বন্ধ কৰি থৈছে, এইখন খোলা থাকে। এনেই আপোনাৰ তাত মানে এই কি বুলি কয়, যিটো শিৱৰ হেৰি আছে মানে, সেই তাত পানীত হেৰি হয় বোলে, কি বুলি কয়, এনেই আপোনাৰ মানে কি যেতিয়া পূজা কৰা বোলে হেৰি হয়, তেতিয়া পানীত পৰা বস্তুটো পানী নাইকিয়া হৈ যায় মানে। নহ'লে আপোনাৰ যেতিয়া পূজা শেষ হয় তেতিয়া পানী বোলে ফুল হৈ যায়, কোৱা শুনিছোঁ আৰু সেইটো। ইয়াৰ ভিতৰত আছে এই ঘৰটোৰ ভিতৰত। আগতে গৈছে নাই? আচলতে এইফালেদি গৈ পেলাই আপোনালোকে চাব পাৰে কাছবিলাক। অকণমান মাজত ফাললৈ গৈ পেলাই চাব পাৰে গোটেই কাছৰখিনি।
ভিতৰ ভাগত যি গমঘৰৰ কথা কৈছিলোঁ গমঘৰ এয়াই ইয়াৰ তললৈ আছে যিহেতু লক কৰি ৰাখিছে তো সেইটো কাৰণে ভালকৈ দেখাব পৰা নাই ইয়াৰ তলতে আছে শিৱৰ লিংগটো যিটো তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল বুটামটো টিপি দিব তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নাহংগৰ পৰা তো ধন্যবাদ জয় আই অসম কিবা দিম বুলি আহি গৈছে দেখিছেনে